নমস্কাৰ, মোৰ নাম শ্ৰীমতী খ্যাতি সোণোৱাল। মোৰ স্কুলখনৰ নাম টাইনি টছ, ক্লাছ নাৰ্চাৰী। আজি মই সোণোৱাল কছাৰী হৈছোঁ। মোৰ কাপোৰটোৰ নাম সোণোৱাল কছাৰী জাতীয় সাজপাৰ। মূৰত মাউজান সোণালী, ডিঙিত পিন্ধাজান জোনবেৰী, হাতত পিন্ধাটো মুঠি খাৰু। তুমি কি কৰি ভাল পোৱা? ড্ৰয়িং কৰি ভাল পাওঁ। ড্ৰয়িং কৰি ভাল পোৱা। কোন ক্লাছত পঢ়ি আছা? নাৰ্চাৰী। নাৰ্চাৰী। থেংক ইউ। বছৰৰ তলৰ আছিল। প্ৰথম স্থান লাভ কৰিছিল খ্যাতি সোণোৱাল। থলুৱা স্থান আছিল খ্যাতি সোণোৱাল। দ্বিতীয় স্থান আছিল অভিস্মিতা শইকীয়া আৰু তৃতীয় স্থান আছিল সূৰ্যাস্নু গগৈ। মই তিনিওকে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। এয়া খ্যাতি সোণোৱাল। এতিয়া খ্যাতি সোণোৱালে উদগনিমূলক বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। আমি কণমানি খ্যাতি সোণোৱালক মঞ্চলৈ আহি বঁটাটি লাভ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ।